নিশ্চয়কৈ এইটো এটা আমাৰ জ্বলন্ত দীৰ্ঘদিনীয়া সমস্যা। এই সমস্যাটোক আমি দীৰ্ঘদিনৰ পৰাই ৰেলৱে উৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰি আহিছোঁ। সমান্তৰালভাৱে আমাৰ অসম চৰকাৰৰ বিষয়ববীয়ালৈ আমি কথাখিনি জনাইছোঁ, ইতিমধ্যে অৱগত কৰা হৈছে আগতে। যিহেতু অসম অৰুণাচলৰ একেবাৰে সীমান্তৱৰ্তী অঞ্চল এইটো, আৰু আমাৰ এই অঞ্চলৰ দুয়োপাৰে সৰ্বসাধাৰণ ৰাইজ বসবাস কৰে, আৰু কৃষি পথাৰ আমাৰ এই উত্তৰৰ অংশত, যিটো ৰেলৱেৰ উত্তৰৰ অংশত আমি যথেষ্ট নিৰ্ভৰশীল হওঁ। এক কথাত ক'বলৈ গ'লে চিমেণ্ট নদী আৰু চিমেণ্ট পাহাৰ, এই গোটেই পাহাৰখনৰ পৰাই আমাৰ চিমেণ্ট চাপৰি এই অঞ্চলটোৰ অৰ্থনীতিৰ ভেটি আজিলৈকে গঢ়ি উঠিছে। এক কথাত ক'বলৈ গ'লে প্ৰায় 30% অধিক অৰ্থনীতিৰ ভেটি আমাৰ চিমেণ্ট নদীখনৰ পৰা আমি পাই আহিছোঁ। আৰু তাৰোপৰি ইয়াতে এখন স্কুল আছে, যিখন স্কুল আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক গৈ অধ্যয়ন কৰিব লগা হয়। এটা BOP সংস্থাপন কৰি থোৱা হৈছে 1994 চনতে। সেই BOPলৈ যাবলৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীকে ধৰি অন্যান্য যোগাযোগৰ কাৰণে কোনো ব্যৱস্থা নাই। ধৰক যদি জটিল এটা সমস্যাৰ সৃষ্টি হয়, সেই সমস্যাটো কোনো কাৰণে ফায়াৰ ব্ৰিগেডৰ পৰা আৰম্ভ কৰি কোনো ধৰণে আমি যোৱাৰ সম্ভাৱনা নাই। আমি ইয়াতে পশুপালনৰ যথেষ্ট সম্ভাৱনীয়তা আছে। এইখিনি ক্ষেত্ৰতো লেভেল ক্ৰছিং নথকাৰ কাৰণে আমাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলৈ হৈ আছোঁ। তাতকৈও এটা কথা আমাৰ সকলোৰে জ্ঞাত যে চিমেণ্ট নদীৰ এই দাঁতিকাষৰীয়া অঞ্চলটো আমাৰ প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ। অসমৰ বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা এই অঞ্চললৈ প্ৰব্ৰজনকাৰী আমাৰ হেৰিসকল আহে আমাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে, কিন্তু বিফল মনোৰথলৈ ঘূৰি যাব লগা হয়, যিহেতু লেভেল ক্ৰছিং বা এনেধৰণৰ তালৈ যাতায়াতৰ কোনো ব্যৱস্থা নাই। গতিকে আমি আশা কৰিছোঁ যে যিহে লেভেল ক্ৰছিংটো হয়, যিসমূহ ইতিমধ্যে আমি অৱগত কৰা সমস্যা, এই সমস্যাসমূহ সমাধান কৰিবলৈ সুবিধা হ'ব। তাৰোপৰি ইয়াতে আমাৰ শিল বালি যথেষ্ট ইয়াতে আমাৰ প্ৰাকৃতিক সম্পদ আছে। এই সম্পদসমূহো আমাৰ চিমেণ্ট চাপৰিৰ কাৰণে বা এই অঞ্চলৰ কাৰণে যথেষ্ট দৰকাৰী বা সকলোৰে কাৰণে দৰকাৰী। গতিকে সেইসমূহ সাধন কৰাৰ ক্ষেত্ৰতো যান বাহন চলাচল কৰাৰ ক্ষেত্ৰতো আমাক এটা লেভেল ক্ৰছিঙৰ অতিকে প্ৰয়োজনীয়। এই কথাখিনি গুৰুত্বপূৰ্ণ আলোচনাত হয়, কোনটো সংগঠন বিশেষকৈ চিমেণ্ট চাপৰি স্থানীয় আটাই সংখ্যক ছাত্ৰ সংগঠনৰ সন্মানীয় বিষয়ববীয়াসকল উপস্থিত আছে। ইয়াতে উপস্থিত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গ, সদৌ টাইম ছাত্ৰ সন্থাৰ নেতৃবৰ্গ, গোৰ্খা ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আমাৰ স্থানীয় গাঁওবুঢ়াদ্বয় আছে, আমাৰ স্থানীয় যুৱ বন্ধুসকল আছে, আমাৰ BJP কৰ্মী আছে, কংগ্ৰেছৰ যুৱ বন্ধুসকল আছে, এনেধৰণে প্ৰায় সংখ্যক আৰু যুৱ ব্যৱসায়ী বন্ধুসকল আছে। এনেধৰণে প্ৰায় আমাৰ 12-13টামান। আৰু বিশেষকৈ ভাল লগা বিষয়টো হৈছে এটা আত্মসহায়ক গোট, বাস্তৱ উদীয়মান যুৱকসকলে নিৰ্মাণ কৰা বাস্তৱ আত্মসহায়ক গোটৰ অন্যান্য বিষয়ববীয়াসকলেও যথেষ্ট ইয়াতে আমাৰ সহযোগিতা আগবঢ়াইছে। তেখেতৰ পদক্ষেপ আৰু আদৰণীয়। আজি আপোনাৰ মেমৰেণ্ডাম কাৰ হাতেদি আপোনালোকে প্ৰেৰণ কৰিব? নিশ্চিতভাৱে আজি আমাৰ উৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰিছে আমাৰ চক্ৰ বিষয়া মহোদয়ে, আৰু ৰেল বিভাগৰ আমাৰ মালিগাঁৱৰ পৰা তেখেতলোকৰ কোনো উৰ্ধ্বতন বিষয়ববীয়া আহি আছে। তেখেতসকলৰ হাতত আমি নিজ হাতেৰে ৰাইজৰ সহযোগত আমি মেমৰেণ্ডাম দিয়াৰ ব্যৱস্থা কৰিম।